নমস্কাৰ ফ্ৰেণ্ডসকল, আহক আমি আজি জানি লওঁ আপোনাৰ বয়স কেনেকৈ উলিয়াব। আপোনাৰ আজিৰ জন্মৰ তাৰিখৰ পৰা অৰ্থাৎ জন্ম তিথিৰ পৰা আজিলৈকে আপোনাৰ বয়সটো দিন মাহ বছৰ কেনেকৈ উলিয়াব মাত্ৰ 10 ছেকেণ্ডত। আহক আমি আজি জানি লওঁ। আপুনি পোনপ্ৰথমে জানিব লাগিব আপোনাৰ জন্মৰ তাৰিখটো। আপুনি ইয়াতে লিখি ল'ব দিন মাহ আৰু বছৰ। দিন মাহ বছৰ। তাৰপিছত আপুনি জানিব লাগিব আপোনাৰ চাই লওক, আমি সকলোৱে জানো এক মাহ মানে 30 দিন। তাৰপিছত 12 মাহ 1 বছৰ। আমি এইখিনি কথা আমি সকলোৱে জানো। এতিয়া কি কৰিব লাগিব, পোনপ্ৰথমে আপুনি আজিৰ ডেটটো ল'ব, অৰ্থাৎ আজি ধৰক আপুনি 6 এপ্ৰিল 6/4/2019। এতিয়া আপুনি ইয়াৰ তলত লিখিব লাগিব আপোনাৰ জন্মৰ তাৰিখটো। এইটো হ'ল আজিৰ তাৰিখ, এইটো আপোনাৰ আজিৰ তাৰিখ আৰু এইটো আপুনি নেক্সট ল'ব লাগিব জন্মৰ তাৰিখ, আপোনাৰ জন্মৰ তাৰিখটো। আপোনাৰ জন্মৰ তাৰিখ ধৰক 9 এপ্ৰিল। মোৰ আচলতে মোৰ এই জন্মৰ তাৰিখটো লিখি দিছোঁ 9 এপ্ৰিল 1986। এইটো আমি এতিয়া মাইনাছ কৰিম। আমি সাধাৰণতে সোঁফালৰ পৰা মাইনাছ কৰি আহোঁ। ইয়াত অকণমান বেলেগ হ'ব। পোনপ্ৰথমে আপুনি দিনটো মাইনাছ কৰিব। এই দিনৰ ঘৰটো আপুনি মাইনাছ কৰি ল'ব, ঠিক আছে। এতিয়া 6ৰ পৰা 9 আমি মাইনাছ কৰিম, অৰ্থাৎ 6ৰ পৰা 9 মাইনাছ নহয়। গতিকে আমি এই মাহৰ ঘৰৰ পৰা ইয়াতে 1 লৈ আহিম। মাহৰ ঘৰৰ পৰা 1 লৈ অহাৰ লগে লগে দিনৰ ঘৰত হ'বগৈ 30 ডে, 30 দিন হ'ব। অৰ্থাৎ আমি এক মাহত আমি জানো যে 30 দিন। ইয়াৰ পৰা 1 অনাৰ লগে লগে ইয়াতে 30 প্লাছ হ'ব, অৰ্থাৎ 30 প্লাছ হোৱাৰ লগে লগে ইয়াত 36 হ'ব। 36ৰ পৰা যেতিয়া 9 মাইনাছ হ'ব তেতিয়া থাকিব ইয়াত 27। তাৰপিছত থাকিব ইয়াত 3, অৰ্থাৎ 3ৰ পৰা 4 মাইনাছ নহয়। গতিকে আমি বছৰৰ ঘৰৰ পৰা 1 বছৰ লৈ আহিম। 1 বছৰ অনাৰ লগে লগে আমি 1 বছৰত জানো যে 12 মাহ। আমি ইয়াতে 12, ইয়াতে 12, এই 3ৰ লগত ইয়াতে 3 আছে, যেতিয়া ইয়াৰ পৰা 1 ইয়াতে নিছিলোঁ তো ইয়াতে 3 আছে, 3ৰ লগত 12 প্লাছ হ'ব, অৰ্থাৎ 15 হ'ব। 15ৰ পৰা 4 গ'লে 11, ইয়াতে থাকিল 11। এতিয়া ইয়াত থাকিলে 2019ৰ পৰা 1 বছৰ ইয়াতে লৈ যোৱা হৈছিলে, অৰ্থাৎ 12 মাহ লৈ যোৱা আছিল, 1 বছৰ লৈ যোৱা আছিল। ইয়াত থাকিলে 18 মাহ, অৰ্থাৎ ইয়াতে থাকিলে 8। 8ৰ পৰা 6 গ'লে 2, ইয়াতে থাকিল আপোনাৰ 11, ইয়াতে আহিলে 11। ইয়াৰ পৰা ইয়াতে আনিলোঁ, ইয়াৰ পৰা ইয়াতে আনিলোঁ, ইয়াতে থাকিল 11। 11ৰ পৰা 8 গ'লে আপোনাৰ থাকিল 3, ইয়াতে থাকিল 0 0 0, এইটো ইয়াতে 9 থাকিল 0। অৰ্থাৎ আপোনাৰ বয়স এতিয়া, অৰ্থাৎ মোৰ বয়সটো হ'ল আজিৰ ডেটত 32 বছৰ 11 মাহ 27 দিন। ফ্ৰেণ্ডসকল বুজি পালে? আৰু এটা চাওক, আপুনি ক্লিয়াৰ হ'বৰ কাৰণে আকৌ এটা দি আছোঁ মই। ধৰক আজিৰ ডেট 25/01 জানুৱাৰী মাহৰ 2019। তাৰপিছত আপোনাৰ জন্মৰ তাৰিখ ধৰক 29, তাৰপিছত 29 মে 2009। এজন মানুহৰ এইটো হ'ল জন্মৰ তাৰিখ, এইটো জন্ম, এইটো হ'ল আজিৰ ডেট, এইটো আজি ইমান তাৰিখ আৰু জন্ম হৈছিলে 29/5/2009। এতিয়াতো আমি কেনেকৈ কৰিম চাওক। আমি জানো যে 1 মাহ 30 দিন আৰু 12 মাহত 1 বছৰ। এইখিনি বস্তু জানি ল'লে এতিয়া আমি কি কৰিম, 25ৰ পৰা 29 মাইনাছ হ'লে
অৰ্থাৎ 29 মাইনাছ নহয়, ইয়াৰ পৰা আমি 1 মাহ লৈ আহিম, অৰ্থাৎ 30 দিন লৈ আহিম। 30 দিন লৈ অহাৰ লগে লগে ইয়াতে হ'ব 55। 55ৰ পৰা 29 মাইনাছ হ'লে আপোনাৰ কিমান থাকিব? 26। আৰু ইয়াতে আহিব আপোনাৰ ইয়াৰ পৰা 1 মাহ আহিব, অৰ্থাৎ 1 বছৰ আহিব। ইয়াৰ পৰা 1 বছৰ অহাৰ লগে লগে ইয়াতে আহিব 12 মাহ। ইয়াতে থাকিলে 0 আছিলে, ইয়াৰ পৰা 1 মাহ ইয়াতে নিছিলোঁ যেতিয়া ইয়াতে 0 আছিল, ইয়াতে থাকিল 12 মান্থ। এই 12 মাহৰ পৰা 5 মাহ গ'লে ইয়াত থাকিব 7। এতিয়া ইয়াতে থাকিলে আপোনাৰ 1 বছৰ ইয়াত গুচি আহিছিলে, ইয়াতে থাকিল 8, অৰ্থাৎ 2018। 2018ৰ পৰা 2009 মাইনাছ হ'লে 9, গতিকে এইটো 9 হ'ল। গতিকে আপোনালোকে বুজি পালে। কেতিয়াবা আমাৰ কি হয়, যিকোনো এখন ফৰ্ম ফিল আপ কৰিব লগা হ'লে যেতিয়া আমি সেই অপশ্যনটো আহি পায়, ধৰক আপোনাৰ 2019 চনৰ 1 জানুৱাৰীলৈকে আপোনাৰ দিন, মাহ আৰু বছৰ কিমান হৈছে আপুনি ফিল আপ কৰিব লগা হৈ যায় কেতিয়াবা। তেতিয়াহ'লে আমাৰ এই হিচাপটো উলিয়াওঁতে কিছু দেৰি হয়, ধৰক কিছুমান বহুত সময় লাগি যায়, কিন্তু আপুনি এই কথাখিনি জানি ল'লে আপুনি অতি সহজে এই হিচাপটো উলিয়াই ল'ব পাৰিব। ঠিক আছে ফ্ৰেণ্ডসকল, গতিকে আজিৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে প্লিজ এবাৰ লাইক কৰি দিয়ক, আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।